অসমবাসীলৈ মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম মই অভিজিত শইকীয়া আৰু আপোনালোকে চাই আছে অভিজিত শইকীয়া ইউটিউব চেনেল সো আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা নতুন প্ৰেংক কল লৈ সো আজি প্ৰেংক কলটো কৰিম আমাৰ আছাম ইউটিউবাৰ হয় বিপুল প্ৰটিম দা সো মানে তেওঁৰ একাউণ্টটো বেন হ'ব বুলি ক'ম অতি সোনকালে সো ৰিয়েকশ্যন চাম যিমান পাৰিছোঁ নতুন নতুন ছাৰপ্ৰাইজ প্ৰেংক আনিবলৈ চেষ্টা কৰিছোঁ সো সেয়াই আৰু প্ৰেংকটো ষ্টাৰ্ট কৰোঁ বেছি দেৰি নকৰি আৰু যদি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব সেয়াই আৰু ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাব স্কিপ নকৰাকৈ তো ব'লক আমি প্ৰেংকটো ষ্টাৰ্ট কৰোঁ হেল্ল' বিপুল প্ৰতিম হয়নে মই গুৱাহাটীৰ পৰা কৈছিলোঁ দেই নমস্কাৰ মই গুৱাহাটী ইউটিউব অফিচৰ পৰা কৈছিলোঁ আপোনাৰ ছাবস্ক্ৰাইবাৰ কিমান বাৰু ইউটিউবৰ মানে অলপ আপোনাৰ চেনেল নাই নেকি বিপুল প্ৰতিম নহয় জানো তেনেহ'লে আপোনাৰ চেনেল আছে নহয় বিপুল সেইটো মানে বেন কৰিছে মানে আপোনাৰ মনিটাইজ নাই হোৱা ন চেনেলটো মানে ল'ৰাজনে বেন কৰিছে মানে দুবাৰ ৰিছেট মাৰিছে আৰু এবাৰ মাৰিলে মানে এতিয়া আপুনি নতুনকৈ ভেৰিফাই কৰিব লাগিব আপুনি নতুনকৈ একাউণ্টটো ভেৰিফাই কৰি লওক আৰু ছাবস্ক্ৰাইবাৰ কিমান আছে নতুনলৈ যে কিমান মান দিনো 350 মনিটাইজ নাই হোৱা ন মনিটাইজ মানে আকৌ ভেৰিফাই কৰিব লাগিব নহ'লে মানে একাউণ্টটো হেক হ'ব মানে হেক কৰিছে সিও ইউটিউবাৰ হয় বেছি ডাঙৰ নহয় ল'ৰাটো মই ইমেইলটো পঠিয়াই দিম নি আপোনাৰ মানে নামটো কি আছিলে দেই মানে উপাধিটো শইকীয়া হয় বেছি ডাঙৰ নহয় ল'ৰাটো আৰু মোলৈ ইমেইলটো আহিলে চ' মই স্ক্ৰীনশ্বট মাৰি আপোনালৈ দিম ঠিক আছে আপোনাৰ ওচৰলৈ যাব লাগিছিলে মানে মইতো অফিচৰ পৰা কৈছোঁ ন আপোনাৰ ওচৰলৈ যাব চেনেলটো আপোনাৰ কিন্তু চেনেলৰ ওপৰত আমি আছোঁ ন অফিচ মানে আপুনি নাজানে নেকি অফিচ আছে গুৱাহাটীত প্লে বটন যদি আহে যদি কিবা তাৰপিছতে ডাকঘৰ যোগাই দিয়ে গম পালে গুৱাহাটীৰ গণেশগুৰিৰ ওচৰতে মানে চাৰিআলিটোতে গুৱাহাটী হয় ন মানে সেইখিনিতে আছে মানে এই বজাৰ মানে সৰুকৈ বজাৰখন বহে গধূলি টাইমত আছে মানে অফিচ বুলি নহয় এটা ঘৰৰ চিষ্টেম আছে মানে তাত মানে বস্তুটো দি আহি যদি পাৰ্চেল আহে কিবা পাৰ্চেলটো দি আহি আৰু তো ল'ৰাটোৰ নাম মই কৈছোঁ বাৰু ৰ'ব মই এইটো অভিজিত শইকীয়া 035@gmail.com হয় এতিয়া নটিফিকেশ্যন মানে আহিছে আৰু ইমেইলটোত মানে বেন কৰিছে মানে দুবাৰকৈ ৰিপৰ্ট মাৰিছে আৰু এবাৰ মাৰিলে আপোনাৰ চেনেল গ'ল বুলি ধৰিব পাৰে তো এইটো মানে আপুনি কপিৰাইট লগাইছিলে বোলে সেইকাৰণে মানে বেন কৰিলে মানে কপিৰাইট আহিছে বুলি কৈছে ইয়াত মানে তাৰ চেনেলৰ মই কি কৰিলো ন অভিজিত শইকীয়া তাৰ
তাৰ চেনেলটোত মই তাক কি কৰিলো মোৰ চেনেলটো কি বেন কৰিবলৈ কপিৰাইট লাগিছিলে মোৰ সালমান খানৰ পৰা কপিৰাইট লাগিছিলে মানে সেইটো আপোনাৰ মেটাৰ আপুনি তাৰ লগত কিবা আলোচনা কৰি ল'ব যদি কিবা এটা হয় মানে সি মানে আৰু এবাৰ মাৰিম বুলি কৈছে মানে মোৰ লগত মানে কণ্টেক্ট হৈ আছে তাৰ হয় তো এতিয়া কি কৰিম বুলি ভাবিছে সেইটো কওক কি কৰিম মানে মই ইমেইলটো পাব লাগিব ইমেইলটো পোৱাৰ পিছত চাব লাগিব মোৰ চেনেলত গৈ চাব লাগিব মই কি কৰিলে নকৰিলে চেনেল চাই কিনে পাছত জনোৱা হ'ব মানে কিবা আৰু এটা কথা কি জানে নে তাক মই একো কৰিবলগীয়া একো কৰাই নাই ন সি মোৰ চেনেলটো ৰিপৰ্ট মাৰিবলৈ বা কপিৰাইট মাৰিবলৈ কপিৰাইট ষ্ট্ৰাইক লগাবলৈ মোৰ চেনেলটো আগতে এটা কপিৰাইট ষ্ট্ৰাইক লাগিছিলে এইটো সালমান খানৰ পৰা লাগিছিলে নহয় সি ইমেইলত লিখা মতে তাৰ পৰা কপিৰাইট কৰিছে আপুনি ঠিক আছে তাৰ পৰা মই কি কপিৰাইট কৰিলো আৰু বহুত ডাঙৰ চেনেল আছে নেকি তাৰ হা আৰু এই ল'ৰাটোৰ বহুত ডাঙৰ চেনেল আছে নেকি অভিজিত ল'ৰাটোতো তাতো ডাঙৰ চেনেল আছে নে নাই মইতো নাজানিম কাৰণ তাক মই কৰিলো কি সেইটোতো মই নাজানিম ন এইটো আপোনালোকৰ মেটাৰ আপোনালোকৰ ইউটিউব চেনেল ত' এতিয়া মানে ভেৰিফাই কৰিব লাগিব আৰু হেৰি কৰিব লাগিব এইটো মনিটাইজ হোৱাৰ আগত মানে 1K হ'লে মানে 4000 ঘণ্টা ৱাচ টাইম হ'লে মনিটাইজেশ্যন হয় ন হয় হয় কিন্তু এতিয়া আপোনাৰ 2K লাগিব আৰু আপোনাৰ 5000 ৱাচ টাইম লাগিব তেতিয়া আপোনাৰ মনিটাইজেশ্যন হ'ব কপিৰাইট ষ্ট্ৰাইক লাগিলে কি আকৌ বাঢ়ি যায় নেকি টাইমবোৰ বাঢ়ি যায় মানে কপিৰাইট ষ্ট্ৰাইক মানে তাৰ পৰা লগাইছে বুলি কৈছে আপুনি বেয়া কাম কৰিলে নহয় খুব এতিয়া যদি আপোনাৰ চেনেলটো বেন হৈ যায় নহয় এইটো আমাৰ আপুনি চেনেলটো ভালকে কৰিব লাগে ন কামবোৰ নিয়ম নীতিয়ে ত' এইটো যোনটো ভিডিঅ'ত কপিৰাইট কৰিছিলে সেইটো ডিলিট কৰি দিয়ক যেনেকৈ পাৰে আৰু আপুনি চাওক তাৰ আগত কি কয় নহ'লে আৰু চেনেল যাব বুলি ধৰিব উঠাবলৈ কি কৰিব লাগিব অফিচ আছে নহয় ক'ব নেকি অলপমান মানে কপিৰাইটটো হেৰি কৰিবলৈ মানে উঠাবলৈ মানে গোটেই চেনেলটো মানে ৰিছেট মাৰিব লাগিব ঠিক আছে এইটো আকৌ কাহানি পৰা ওলালে গোটেই চেনেলটো ৰিছেট মাৰিব লাগে কপিৰাইট উঠাব হ'লে আৰু মানে আমাৰ ইয়াত মই ইমান নাজানো মানে মই অলপ মানে হেৰিকৈ থাকোঁ মানে মই কেতিয়াবাহে আহোঁ ইয়ালৈ ঠিক আছে ত' যদি কপিৰাইটটো উঠাবলৈ হয় তেনেহ'লে ইমেইলটো হেৰি কৰিব লাগিব মানে উৰাই দিব লাগিব চেনেলটো ইউটিউবৰ আপুনি কি হয় অফিচাৰ ইউটিউবৰ মই সৰুকৈ মেনেজাৰ পোষ্টাৰত সোমাই আছোঁ বৰ্তমান প্ৰমোশ্যন হোৱা নাই হয় চেলাৰী কিমানকৈ পায় আপুনি মই আপোনাৰ দৰমহা 17000কৈ পাওঁ মাহিলী 17000 ন হয় যেনে আপোনাৰ কামবিলাক কি কৰে আপুনি কামবিলাক মানে মই এইবোৰ চিলভাৰ প্লে বুটন ধৰি লওক এতিয়া ডিম্পু বৰুৱাৰ আহি আছে কি কয় এইটো গ'ল্ড প্লে বুটন 1 মিলিয়ন হ'লে আহিব আৰু এতিয়া আহিবলৈ হোৱা নাই ন গ'ল্ড প্লে বুটন নহয় মই জাষ্ট এক্সাম্পলটো দিছোঁ যদি 1 মিলিয়ন হয় তেনেকৈ আমাৰ ওচৰলৈ আহে আৰু মই মানে ডাকঘৰ যোগেদি বা ওচৰত এটা কথা এতিয়া যে ক'লে যে ডিম্পু আহি আছে বুলি ডিম্পুৰ কি 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হ'ল নেকি নাই হোৱা আহিবতো এই মাহতে হৈ যাব পাৰে ঠিক নাই তাৰতো দুটা চেনেল আছে দুটা চেনেলৰ ভিতৰত 5 লাখ নে 6 লাখ ছাবস্ক্ৰাইবাৰ আছে এতিয়াতো ডিম্পুজ ব্লগটোতো 9 লাখ কিমান হ'ব ইমান সম্ভৱ কেনেকে সম্ভৱ মানে 100% হ'ব ইমান ভাল কণ্টেণ্টৰ ভিডিঅ' দি ন আৰে ইমান দিনৰ পৰা ভিডিঅ' বনাই কিনে চালা দুটা চেনেলত 6 লাখ ছাবস্ক্ৰাইবাৰ হৈছে এই এসপ্তাহতে আপুনি 1 মিলিয়ন হৈ যাব নেকি আপুনি লোকৰ চেনেলৰ কথা বাদ দিয়ক আপুনি নিজতো ভাবক আপোনাৰ চেনেল তাৰমানে বেন হ'বলৈ গৈ আছে ঠিক আছে আৰু তাৰ লগত কণ্টেক্ট কৰি লওক AbhijitSaikia ঠিক আছে মই এইটো পাছত চিন্তা কৰি আছোঁ নহ'লে আৰু চেনেল উৰিব বুলি ধৰিলোঁ চ' ৰাখিছোঁ ঠিক আছে অ'কে ডিছকাছটো কৰি মানে তাৰ লগতো ডিছকাছ কৰিব পাৰিলে কিয় কাৰণে কপিৰাইট কৰিলে আপুনি মই গণেশগুৰিত গৈ কিনে কি ডিছকাছ কৰিম তেতিয়া চেনেলৰ বিষয়ে ন চেনেলটোতো ইয়াতো জিমেইল আহিলে মই জিমেইলতে কিবা কৰিব লাগিব তেতিয়া মই মাৰি দিম নেকি ৰিপৰ্ট চেনেলটো মাৰিলেও ক'বলগীয়া একো নাই মই ইমান দিন মেহনত কৰিছে চ' মই ৰিপৰ্ট মাৰিবলৈ মানে মই কাকো কৰা নাই ন বিনা দুখৰ ৰিপৰ্ট মাৰিলে মই তেতিয়া বেলেগ ব্যৱস্থা ল'ব লাগিব আৰু ন তাত মানে আপুনি কপিৰাইট লগাইছে বুলি কৈছে সেইকাৰণে কৈছোঁ আৰু মোতকৈ আপুনি বেছি জানা নেকি কোনোতো অভিজিত শইকীয়াৰ পৰা মইতো কোনো একো কপিৰাইট লগোৱা নাই ন মোৰ চেনেলটো আগতে কপিৰাইট লাগিছিলে সালমান খানৰ পৰা আৰু মোৰ মিছামিছি মই চেনেলটো বহুত কষ্ট খুলিছো ন আৰু কাৰণ মই যদি
আৰু শুনক চাইলেণ্ট শুনক মানে কি মোতকে আপুনি বেছি জানে কি আপোনাৰ বেছি নলেজ আছে নেকি মোতকে ইউটিউবৰ নলেজৰ তই কথা নক'ব আকৌ আৰে ইয়াৰ গণেশগুৰিত আপুনি অফিচ খুলিছে বজাৰখনৰ ওচৰত ৰাস্তা কাণতে কি ফাল্টু বে কি মানে অফিচৰ মানুহ আকৌ তেনেকে কয় নেকি আকৌ মোতকৈ নলেজ আছে নেকি বুলি আৰে আপুনিতো কৈছে ন আৰে বিনা দুখত মোৰ যদি কিবা এটা এনে ধ্বংস কৰিবলগীয়া হয় ন মই তাৰ ওপৰতো একশ্যন ল'বই লাগিব আপোনাৰ চেনেলত গ'ল বুলি ধৰক মোৰ চেনেল গ'লে মানে তেতিয়া ন মোৰ ঘৰত এনে জিমেইল আহিব তেতিয়া মই একশ্যনটো ল'বই লাগিব আপোনাৰ কথা সেইটো কিন্তু মই চেনেল বেন কৰি দিম সি নকৰিলেও অভিজিতে নকৰিলেও মই চেনেল বেন কৰি দিম ঠিক আছে AbhijitSaikia. কি ক'লে অভিজিতে যদি বেন নকৰে মই কিন্তু বেন কৰি দিম ফ্ৰেণ্ডছ বেন কৰাটো চিৰিয়াছলি নল'ব কাৰণ বেন কৰাটো এটা মানে ধেমালি ভিডিঅ'টো চিৰিয়াছলি নল'ব এইটো এটা ধেমালি ভিডিঅ' মোৰ ইউটিউব চেনেল নাই মই কামহে কৰোঁ ইউটিউব চেনেল নাই যদি তেনেহ'লে মোৰ চেনেলটো কেনেকৈ বেন কৰিব পাৰিব আৰে কম্পিউটাৰ বাহাদুৰ আজিকালি এইবোৰ কৰিব পাৰে ন হেকাৰ হয় হেকাৰ হ'লেও ইউটিউব চেনেল নহ'লে বেন কৰিব নোৱাৰে ন মানে মই কৰিম বুলি কৈছোঁ কৰিম মানে চেলেঞ্জ দিছে নেকি আপুনি আপুনি চেলেঞ্জ চেলেঞ্জ দিছে নেকি মোক মই মানুহটো আগৰ পৰাই মই বৰ ভাল চেলেঞ্জ দিয়াত মনত মই মানুহক চেলেঞ্জ দি ভাল পাওঁ মই একচেপ্ট কৰি ভাল পাওঁ ঠিক আছে আপুনি কি ভদ্ৰতা নাজানে নেকি আপোনাৰ চেনেল গ'ল মই কি ভদ্ৰতা কৰা নাই আপোনাৰ লগত মই কিবা বেয়া ব্যৱহাৰ কৰিছো নে বেয়াকে কথা পাতিছো নে মই কি কৰিলো আপোনাক মোতকে উপলাজনৰ লগত পাতক মই নাপাতো কথা ঠিক আছে লগাই দিয়ক হেল্ল' বিপুল পাতিম বিপুল দা মই চেনেল উইলে চেনেল উইলে কিবা এটা কৈ দিয়া মানে ৰেকৰ্ড হৈ আছে কি বুলি কম এতিয়া আৰু ইয়াৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব চাই আছা ন সকলোৱে চেনেলটো লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থবা আৰু তেতিয়া এনেকুৱা ধুনীয়া নতুন ভিডিঅ'ৰ লগত মানে পাই থাকিবা আৰু ভিডিঅ'বিলাক বেল আইকনটো প্ৰেছ কৰি থোৱাৰ লগে লগে তেতিয়া নটিফিকেশ্যন যোৱাৰ লগে লগে সকলোৱে চাব পাৰিবা নিজৰ ভিডিঅ' আনিব ইমানে আৰু কি ক'মনো থেংক ইউ जिंदगी है